নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ চেনেলটিত। ভিডিঅ'টি আৰম্ভ কৰাৰ আগত সকলোকে ৰিকুৱেষ্ট, আপোনালোকে কাইণ্ডলি মোৰ ভিডিঅ'টি স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। দৰমহা বৃদ্ধি সন্দৰ্ভত অতি সোনকালে চৰকাৰী কৰ্মচাৰীয়ে পাব ভাল খবৰ। শেহতীয়াকৈ এটা আপডেট অনুসৰি কোৱা হৈছে যে অতি সোনকালে কৰ্মচাৰীসকলৰ দৰমহা উত্থান ঘটিব। খবৰ আহিছে যে 2023 চনৰ দ্বিতীয়াৰ্ধৰ বাবে ডিএ বৃদ্ধিৰ লগতে চৰকাৰে ফিটমেণ্ট ফেক্টৰো বৃদ্ধি কৰিব পাৰে। কৰ্মচাৰীসকলৰ মৌলিক দৰমহা যথেষ্ট বৃদ্ধি পাব। অৱশ্যে এই সন্দৰ্ভত চৰকাৰে কোনো আনুষ্ঠানিক ঘোষণা কৰা নাই। বৰ্তমান কৰ্মচাৰীসকলৰ বাবে ফিটমেণ্ট ফেক্টৰ 2.57%। ধৰি লওক এজন কৰ্মচাৰীয়ে 4,200 টকা গ্ৰেড পেড, মৌলিক দৰমহা 15,500 টকা পায়। এইদৰে তেওঁৰ মুঠ দৰমহা হ'ব 15,500 পূৰণ 2.57 বা 39,835 টকা। ষষ্ঠ CPA ফিটমেণ্ট ফেক্টৰ 1.86% বৃদ্ধি কৰাৰ পৰামৰ্শ দিছিল। ফিটমেণ্ট ফেক্টৰ 3.68% বৃদ্ধি কৰিবলৈ দাবী জনাই আহিছে কৰ্মচাৰীসকলে। যদি এনে হয় তেন্তে বৰ্তমানৰ ন্যূনতম মজুৰি 18,000 টকাৰ পৰা 26,000 টকালৈ বৃদ্ধি পাব। ইয়াৰ বাহিৰেও চৰকাৰে দ্বিতীয়াৰ্ধৰ বাবে ডিয়াৰনেছ এলাউন্স আৰু ডিয়াৰনেছ ৰিলিফ 4% বৃদ্ধি কৰিব পাৰে। চৰকাৰে চলিত বৰ্ষৰ প্ৰথমাৰ্ধৰ বাবে ডিএ আৰু ডিআৰ 4% বৃদ্ধি কৰিছিল। যদি 4% বৃদ্ধি হয় তেন্তে ডিএ 42% পৰা 46%লৈ বৃদ্ধি পাব আৰু কৰ্মচাৰীসকলৰ দৰমহাও বৃদ্ধি পাব। 2022 চনৰ মাৰ্চ মাহত শতকৰা হাৰ বৃদ্ধি পাইছিল। এই বৃদ্ধিৰ পিছত শ্ৰম ভাত্তা 31% পৰা 36%লৈ বৃদ্ধি কৰা হয়। যোৱা দুবছৰত 4% বৃদ্ধি পাইছে। যদি চৰকাৰী কৰ্মচাৰী ডিএ 46% হয় তেন্তে তেওঁলোকৰ দৰমহাও বৃদ্ধি পাব। ধৰি লওক এজন চৰকাৰী কৰ্মচাৰীৰ মৌলিক দৰমহা 18,000 টকা। যদি আমি 42% চাওঁ তেন্তে ডিএ 7,560 টকা। আনহাতে দ্বিতীয়াৰ্ধত যদি ডিএ 46%লৈ বৃদ্ধি পায় তেন্তে সেয়া হ'ব 8,280 টকা। অৰ্থাৎ প্ৰতিমাহে 720 টকাকৈ দৰমহা বৃদ্ধি পাব। ছেপ্টেম্বৰ বা অক্টোবৰ মাহত দ্বিতীয়াৰ্ধৰ বাবে ডিএ বৃদ্ধিৰ বাবে চৰকাৰে অনুমোদন দিয়ে, কিন্তু এইবাৰ আগষ্ট মাহত ঘোষণা কৰাৰ সম্ভাৱনা আছে। মুদ্ৰাস্ফীতিৰ হাৰৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে কৰ্মচাৰী ডিএ বৃদ্ধি কৰে। শ্ৰদ্ধা আৰু মৰমৰ বন্ধু বান্ধৱীসকল, আজি ভিডিঅ'টি ইমান আছিলে। যদিহে আপোনালোকে মোৰ ভিডিঅ'টি চাই উপকৃত হৈছে তেন্তে কাইণ্ডলি আপোনালোকে পোনপ্ৰথমে